দুটা ত্রিভুজ এটা আঁকি দেব এটা সিঙ্গল এটাই ত্রিভুজ আছে আমি জানো এটো নিহন্ডে এটাই হ'ব ইয়াত কিমানটা ত্রিভুজ হ'ব তাৰ কাৰণে কিছুমান ট্ৰিক আছে ট্ৰিকটো দিম অতি সহজে মনত থাকিব এটো কাৰণে মেইনলি ফৰ্মুলা হল এটা দুটা আৰু বাহিৰে বাহিৰে এটা ডাঙৰ এটা তিনিটা এটো এনে আমি সৰু কাৰণে গণি কৰি দিব পাৰো তাৰ কাৰণে এটা স্পেশাল ফৰ্মুলা আছে মেইন একো লব পাৰো 1 নাম্বাৰিং কৰিলে মতলব 2 গতিকে ইয়াত কিমানটা ত্রিভুজ আছে মানে গণি কৰিব পাৰো 1 plus 1 2 কিমান হল 3 গতিকে ইয়াতে তিনিটা ত্রিভুজ আছে এই চিত্ৰটো আৰু অলপ জটিল কৰি লৈ যাম এতিয়া নেক্সট চিত্ৰ এটো চিত্ৰত ইয়াত কিমানটা ত্রিভুজ আছে গতিকে আমি গণি কোৱা মুশকিল গতিকে সহজ এটো কৌশল বা ট্ৰিক যেটো আছে হেতু আমি এপ্লাই কৰিম অতি সহজে কৰি দিব পাৰিম গতিকে আমি ইয়াৰ পৰা কি কৰিম সিৰিয়ালি আমি 1 2 3 এনেকৈ লিখিলো 1 2 3 4 তে কিমানটা হ'ব এটা ট্রায়াঙ্গল প্লাস কৰিলে আমি পাই যাম 1 plus 2 plus 3 plus 4 কিমান হ'ব টোটাল 1 plus 2 3 3 plus 3 6 6 plus 4 10 গতিকে এতে কিমানটা ট্রায়াঙ্গল আছে 10টা আছে গতিকে এইটো ট্ৰিক ব্যৱহাৰ কৰি ইয়াত কৰি জটিল হলে আমি কৰিব পাৰিম তে নেক্সট আৰু এটা চিত্ৰ লম এইটো চিত্ৰ ইয়াত কিমানটা ট্রায়াঙ্গল আছে এই একা টেকনিক গতিকে ফৰ্মুলাটো বুজি ললে কোনো অসুবিধা নহয় একেটাই ফৰ্মুলা আগৰ দৰে আমি এটা নাম্বাৰিং কৰি লম তলত বাহিৰে বাহিৰে কিমান 1 2 3 4 একেদৰে ইয়াতো 1 2 3 4 এতিয়া কিমানটা ট্রায়াঙ্গল হ'ব 1 plus 2 plus 3 plus 4 কিমান হয় 1 plus 2 3 3 plus 3 6 6 plus 4 10 আৰু ইয়াত কিমানটা আছে একে সমান 1 plus 2 plus 3 plus 4 কিমান হ'ল 10 তে দুটা যদি এড কৰি দিম কিমান হ'ব 20 গতিকে এতে কিমানটা ট্রায়াঙ্গল আছে 20 নাম্বার 20টা এতিয়া ইয়াত কৰি আৰু অলপ জটিল এটা চিত্ৰ লম এইটো চিত্ৰ এটা জটিল চিত্ৰ কিমানটা হ'ব একেটাই ফৰ্মুলা চিন্তা কৰিবলগীয়া কোনো নাই একেটা নাম্বার কৰিলে 1 2 3 4 5 6 ইয়াত কিমান 1 2 ইয়াত কিমান 1 2 গতিকে তলত কিমান হ'ব গোটেইটা যোগ কৰিলে 1 plus 2 plus 3 plus 4 plus 5 plus 6 equal 1 plus 2 3 3 plus 3 6 6 plus 4 10 10 plus 5 15 15 plus 6 21 ইয়াত কিমানটা আছে 1 plus 2 3 ইয়াতো একে 1 plus 2 কিমানটা আছে 3 গতি ইয়াৰে 21 আৰু ইয়াৰে 3 ইয়াত আছে 3 কিমান হ'ব 7 27 তে 27টা ত্রিভুজ আছে ইয়াতে তে চিত্ৰটো বদলাই আৰু অলপ বেলেগ ধৰণে লম এতিয়া এইটো ত্রিভুজত ডাঙৰ ত্রিভুজৰ প্ৰত্যেকটা বাহুৰ মধ্যবিন্দুৰ পৰা মধ্যবিন্দুক এটা সংযোগ কৰি আৰু ভিতৰত আৰু এটা ত্রিভুজ হ'ল গতিকে এইটো চিত্ৰত মুঠ কিমানটা ত্রিভুজ আছে এইটো আমি কাম কৰিব পাৰো এইটো যদি এক হয় তো 2 3 4 আৰু বাহিৰে বাহিৰে আছে গতিকে কত হ'ল 4টা আৰু এই বাহিৰে বাহিৰে ডাঙৰ এটা মুঠ 5 মানে 5টা ট্রায়াঙ্গল আছে তো এইটো চিত্ৰ যে আৰু অলপ জটিল কৰি লম এইটো চিত্ৰত আমি আগৰবাৰ পালোৱে গতিকে মাজত কিমান হয় 5টা 4টা হয় 1 2 3 4 কিমানটা হ'ল 4টা প্লাস 1 2 3 তিনিটা আৰু বাহিৰে বাহিৰে হ'ল এটা মোট কিমানটা হ'ল 8 আৰু ইয়াৰ বাহিৰে বাহিৰে আছিল এটা কিমানটা হ'ব 9টা চিত্ৰ হ'ব ইয়াতে টোটাল ঠিক এইটো চিত্ৰটো আৰু বদলাই দি আৰু অলপ জটিল কৰি ল'ম চিত্ৰটো এইটো চিত্ৰত এইটো কেনেকৈ হ'ব ভিতৰত
কিমানটা থাকে 5টা থাকে ইতিমধ্যে আমি পালোঁ আকৌ চাওঁ 1 2 3 4 আৰু এই কিমানটা হ'ল 5টা প্লাছ ইয়াত কিমান হ'ব 1 2 অৰ্থাৎ 1 + 2 কিমান হ'ল 3 ইয়াতো 1 2 1 + 2 কিমান হ'ল 3 একেধৰণে ইয়াতেও 1 + 2 কিমান হ'ল 3 গতিকে টোটাল কিমান হ'ব মাজত 5 ইয়াতে আছে 3 প্লাছ ইয়াতে আছে 3 আৰু ইয়াত 3 আৰু এই বাহিৰে বাহিৰে ডাঙৰ এটা টোটাল কিমান হ'ব 5 + 3 8 8 + 3 11 11 + 3 14 14 + 1 15 অর্থাৎ 15টা ট্রায়াঙ্গল আছে গতিকে ত্রিভুজ সম্পর্কীয় চিত্র এরা ধরনের থাকে সাধারণত গতিকে ট্রায়াঙ্গলের কারণে এইটো ট্রিক্স সবতে একই হয় এইটো ব্যবহার করলে হয়